নমস্কাৰ বন্ধুসকল, আপোনাৰ প্ৰিণ্টাৰত কিবা প্ৰব্লেম হৈছে নেকি? আপোনাৰ প্ৰিণ্টাৰত ৰেড লাইট যিটো এলাৰ্ট আছে সেইটো দেখাই আছে নেকি? যিটো নেকি পেপাৰ ফচি যোৱাৰ ৰেড লাইট, সেইটো আপোনাক প্ৰিণ্টাৰত দেখা পাই আছে নেকি বাৰে বাৰে? যদি দেখা পাই আছে, আপুনি কেনেকৈ সলভ কৰিব? দুটা ৰেড লাইট থাকে, তাতে এটা আপোনাৰ যদি চিয়াহী শেষ হয়, মানে ইংক শেষ হয় তেতিয়া দেখায়, আৰু এটা ৰেড লাইট আছে যিটো নেকি পেপাৰ ফচি গ'লে বা পেপাৰৰ কিবা বিসংগতি হ'লে দেখা দিয়ে। গতিকে আপোনাৰ প্ৰিণ্টাৰত যদি ৰেড লাইট এলাৰ্ট দেখাই থাকে, তেতিয়াহ'লে আপুনি এইটো কেনেকৈ সমাধান কৰিব? আপুনি যদি কিবা প্ৰিণ্ট কৰিব বিচাৰে, প্ৰিণ্ট নহ'ব। ইয়াৰ কাৰণটো হ'ল যে প্ৰিণ্টাৰটোৱে বেয়া হৈ আছে, মানে পেপাৰ ফচি যোৱাৰ যিটো নেকি ইংগিত বাৰে বাৰে দি আছে। গতিকে আপুনি ছুইচ অফ কৰি অন কৰিলেও হয়তো দেখা পাব ৰেড লাইটটো থাকিয়ে যায়, ৰেড লাইটটো বাৰে বাৰে দেখাই থাকে। গতিকে ইয়াৰে এটা সহজ বুদ্ধি এটা আছে, একেবাৰে সহজ পদ্ধতি, যিটোৰ জৰিয়তে আপুনি একেবাৰে সহজতে সমস্যাটো সমাধান কৰিব পাৰিব। তাৰ আগতে আপুনি এবাৰ এটা কাম কৰিব পাৰে, ছুইচ যিটো কি পাৱাৰ বটন থাকে, ছুইচ অফ কৰি অন কৰিব পাৰে। ছুইচ অফ কৰি অন কৰাৰ পিছতো যদি নহয়, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, প্ৰিণ্টাৰৰ সেই ওপৰৰ ঢাকনটো খুলিব লাগিব। খোলাৰ পিছত আপুনি যিটো ইংকৰ হেৰি দেখা পাইছে, সেইটো আপুনি বাওঁফালে টানি দিব লাগিব। ঠিক আছে বাৰু, আপুনি দেখা পাইছে নিশ্চয় সেই বগা বগা সেই তিনিডাল পাইপ থকা ভিতৰত যিটো নেকি হেৰি আছে, সেইটো আপুনি কি কৰিব লাগিব, প্ৰথমতে তাৰ তলতে এটা বগা ঘূৰণীয়া চকা এটা আছে, যিটোৱে নেকি পেপাৰটো ভিতৰলৈ সোমাই লৈ আহে। সেই চকাটো ঘূৰিয়েই ভিতৰলৈ পেপাৰ সোমাই আহে। তো সেই চকাটো যিটো আপুনি এই মাত্ৰ এইটো লেফ্ট ছাইড দেখা পাইছে, এইটো নহয়, একেবাৰে সোঁফালে এটা থাকিব, এইটো সোঁফালে এইটো টানি দিব লাগিব। টানি দিয়াৰ পিছত ভিতৰত দেখা পাব এটা চকা আছে, বগা চকা। সেই চকাটো আপুনি ঘূৰিছে নে নাই, নে কোনো ধৰণৰ পেপাৰ ফচি আছে, এইটো চাব লাগিব। গতিকে প্ৰথমতে আপুনি কি কৰক, ওপৰৰ সেই ঢাকনটো খোলক। খোলাৰ পিছত সেই বগাকৈ ইংকৰ যিটো নেকি তিনিটা পাইপ বা চাৰিটা পাইপ লগোৱা আছে, সেইটো আপুনি বাওঁফালে টানি দিয়ক। বাওঁফালে টানি দিয়াৰ পিছত আপুনি তলত দেখা পাব এটা চকা, লক্ষ্য কৰিব আপুনি ভালদৰে। এইয়া ভিতৰত আঙুলিৰে দেখুৱাটো, এই চকাটো আপুনি 2-3 বাৰমান আপুনি নিজে হাতেৰে ঘূৰাই দিব লাগিব। ঘূৰাই দিয়াৰ পিছত আপুনি প্ৰথমতে প্ৰিণ্টাৰটো পাৱাৰ অফ কৰি ল'ব লাগিব। অফ কৰি লৈ কেনেহে এই বস্তুটো ঘূৰাব লাগিব। এই বস্তুটো কিবা জাম হৈ থকা কাৰণে এনেকুৱা হৈছে, গতিকে এইটো ঘূৰা নাই। যেতিয়া আপুনি হাতেদি ঘূৰাই দিব সেই চকাটো 2-3 বাৰমান দিয়াৰ পিছত আপুনি প্ৰিণ্টাৰটো জপাই থৈ অন কৰক। অন কৰাৰ লগে লগে আপুনি দেখা পাব সেই ৰেড লাইট যিটো নেকি এলাৰ্ট আছিল, সেইটো আৰু নাহে। সেইটো একেবাৰে সহজতে সমাধান হৈ যাব। তেতিয়া আপুনি যদি প্ৰিণ্ট কৰিব বিচাৰে, প্ৰিণ্টটো হৈ আহিব। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে, শ্বেয়াৰ কৰিব, আৰু যদি আপোনাৰ সমস্যাটো সমাধান হৈছে, তেতিয়াহ'লে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং। আপুনি প্ৰিণ্ট কৰিও চাব পাৰে, হয়তো মেচিনটো কি দেখায়, ঠিক হৈছে নে নাই। এইখিনি কৰাৰ পিছত আপুনি এখন প্লেন শ্বীট A4 সাইজৰ দিয়ক। দিয়াৰ পিছত আপুনি প্ৰিণ্ট কৰাৰ কাৰণে চেষ্টা কৰক। তেতিয়াহে গম পাব আপোনাৰ সমস্যাটো সমাধান হৈছে নে হোৱা নাই। গতিকে বগা পেজ এখন দি আপুনি প্ৰিণ্ট কৰাৰ উদ্দেশ্যে কিবা এটা কাগজ ভিতৰত সোমাই দিয়ক, বা অন্য কিবা এটা ডকুমেণ্ট। দিয়াৰ পিছত আপুনি প্ৰিণ্টৰ উদ্দেশ্যে সেই ছুইচ বগাকৈ বা গ্ৰীণ থকা ছুইচটোত ক্লিক কৰক। এতিয়া আপুনি দেখা পাব প্ৰিণ্ট হৈছে নে হোৱা নাই। অলপ সময় ল'ব, যিহেতুকে মেচিনটো বেয়া হৈ আছিল,
যিহেতুকে পেপাৰ ফচি থকাৰ ৰেড লাইটটো অহা নাই, নিশ্চয়কৈ প্ৰিণ্ট হোৱাটো নিশ্চিত। প্ৰিণ্ট হ'বই। তো কথা হ'ল, যিটো নেকি সমস্যা আছিল ৰেড লাইটৰ, পেপাৰ ফচি যোৱাৰ যিটো নেকি ৰেড লাইট, সেইটো নিশ্চয়কৈ দেখুওৱা নাই। ইয়াৰ অৰ্থ আপোনাৰ সমস্যাটো সমাধান হৈছে। গতিকে আপুনি প্ৰিণ্ট কৰিব পাৰিব, যদিও অলপ সময় লাগিছে, কাৰণ যিহেতুকে মেচিনটো ভালেখিনি সময় বেয়া হৈ আছিল, পেপাৰ ফচি যোৱাৰ ইংগিত দিয়া আছিল। অলপ ধৈৰ্য ধৰক, নিশ্চয়কৈ প্ৰিণ্ট হ'ব। ধন্যবাদ।